হেল্ল' গাইজ, আৰিফুল ব্লকৰ পৰা নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। গাইজ ফাইনেলি আমি আজি অলপ বেলেগতকৈ বেলেগ ভিডিঅ' হ'ব। আজি কেই তাৰিখ কোৱাচোন? আজি মাৰ্চৰ 2 তাৰিখ। অহাকালি মাৰ্চৰ 3 তাৰিখ। অহাকালি কি হ'ব তাৰমানে? মেট্ৰিক এক্সাম আছে অহাকালি। গাইজ ফাইনেলি অহাকালি মেট্ৰিক এক্সাম আছে, সেইকাৰণে ভাবিলোঁ সকলো মানুহেতো কলমে দিয়ে সেইকাৰণে ভাবিলোঁ আমি অলপ বেলেগ কিবা দিব পাৰোঁ নেকি। মই আৰু শ্বৰীফে লগ লাগি কিবা গিফ্টৰ ব্যৱস্থা কৰিছোঁ। গিফ্ট কি এনেকুৱা আৰু কিবা কিবি আইটেমৰ ব্যৱস্থা আছে। ইয়াৰ ভিতৰত বহুত ধৰণৰ বস্তু আছে। কেইবিধমান আছে? 10 বিধমান আছে ন? আৰু বহুত আইটেম আছে। আৰু মই আৰু শ্বৰীফে কিবা কিবি কৰিম বুলি ভাবিছোঁ। আৰু গাইজ আপোনালোকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাই থাকক। ফাইনেলি আমি এতিয়া বস্তুকেইটা মনত ভৰাই আছোঁ। শ্বৰীফে মনত ভৰাই আছে। এতিয়া চাওক গাইজ, ফাইনেলি বস্তুকেইটা ভালকৈ ভৰাই লওঁ জল্দি, আৰু ৰাতি হৈ গ'ল। আমি এতিয়া বস্তু গোটেইকেইটা ভৰাই লওঁ। কলম আছে, তাৰপিছত বহুত বস্তু আছে। ফাইনেলি আমি এতিয়া ৰাস্তাত যাই আছোঁ। ৰাতি পূৰা অলপ ৰাতি আহিছে, তথাপি দুইজনে পূৰা বেগত চাওক পূৰা ভৰ্তি হৈ গৈছে। আমি এতিয়া দুজনে যাই আছোঁ। গাইজ ফাইনেলি আমি আৰু আমাৰ সৰু এটা ভাইটিৰ ঘৰত আহি পাইছোঁ। তেওঁৰ নাম ৰবুল আলী। আৰু গাইজ তোমাৰ এতিয়া তোমাৰ কেনেকুৱা ভাৱ হৈ আছে? তুমি যে অহাকালি এনেকুৱা লগা নাই। মই বহুতে কয় যে মেট্ৰিকৰ আগৰ দিনা বেয়া লাগে, কিন্তু মই আজি ফিলিংছ হোৱা নাই। হয় হয়, ঠিকে আছে, তুমি একদম অৰিজিনেল কথা কৈছা। সেইকাৰণে মোৰ এটা আছে, কনফিডেন্ট আছে। মই ইমান ভাবা নাই, কাৰণ মই ইমান ভালেই হ'ব চাগে পৰীক্ষাটো। পঢ়াখিনি তোমাৰ কমপ্লিট হৈছে চাগে? এনে হ'ব, কিন্তু মই ভাবা নাই এইবিলাক। ঠিক আছে, মোৰ মতে এইটো ইমান আৰু ভয় কৰিব লগা নাই। আৰু নাই পৰীক্ষা নালাগে, আচলতে নিজে যি পাৰে সেইখিনি লিখিব লাগে। হয় হয় হয়, সেইটোৱে কথা। কনফিডেন্ট থাকিব লাগিব। নাথাকিলে সেইটো কাম নহ'ব। আৰু অহাকালি এক্সামটো ভালকৈ দিবা বুলি আমাৰ আশা আছে। আৰু ভালকৈ দিবা। আৰু মেইন কথা, তোমাৰ কাৰণে আমি একদম সৰুকৈ এটা গিফ্ট আনিছোঁ। শ্বৰীফ, তুমি গিফ্টটো দিয়া। আৰু সকলো মানুহেতো কলমে দিয়ে। আমি অলপ ভাবিলোঁ কিবা বেলেগ যদি দিব পৰা যায়। তোমাৰ কাৰণে এইটো একদম কম মূল্যত আৰু কিবা আনিছোঁ। আৰু বেয়া নাপাবা আৰু থাকো তেনেহ'লে আমি এতিয়া যাওঁ। গাইজ আছিগৰ ওচৰত আহি গৈছোঁ। ফাইনেলি গাইজ মোৰ সৰু ভাইটি হয়, ই অলপ পঢ়ি আছে। কি খবৰ? ভালেই ন? পঢ়া পাতি কেনে চলিছে? ভালেই চলিছে ন? তোমাৰ কাৰণে আমি এটা সৰু গিফ্ট আনিছোঁ। শ্বৰীফ, ওলাই দিয়াচোন। একদমেই সৰু কাৰণে অলপ তোমাৰ কাৰণে এটা আনিছোঁ। আৰু হয় হয়, এইটোৱে কথা। আৰু দোৱাটো আমাৰ আছে, তথাপিও আশিক, তোমাৰ যে অহাকালি পৰীক্ষাটো আছে, পৰীক্ষা কেনেকুৱা লাগি আছে? অহাকালি তুমি পৰীক্ষা দিবলৈ যাবা। নাই, আমাৰ কিন্তু ভালেই লাগিছে। তোমাৰ এতিয়া হয়, ভালেই লাগিব লাগে চাগে। আৰু ইমান ভয় কৰিবলগীয়া ইমান ডাঙৰ কথা নহয়। আগতে লিখি ল'বা, পুৰা বিন্দাছ লিখি থাকবা। সেইটোৱে হয়, ভালকৈ পৰীক্ষাটো দিবা। আৰু গাইজ ফাইনেলি চাওক, পুৰা আমাক মিঠাই খুৱাবহি। মিঠাই কি চোন পাপৰি আনি থৈ দিছে। আৰু আগতে আমাক খুৱাব বুলি ভাবি থৈ দিছে। আৰু আমি আগতে পুৰা বমকৈ খাই লওঁ কেইটামান। শ্বৰীফ, খাবা না তুমি? গাইজ ফাইনেলি খাই লওঁ আগত। গাইজ ফাইনেলি এইটো মোৰ সৰু নিজৰ ভাইটি। আৰু আৰু অহাকালি এক্সাম আছে, পৰীক্ষা আছে, সেইকাৰণে আৰু ইমান সময় নষ্ট নকৰোঁ। আৰু পঢ়ি আছে। ফাইনেলি মোৰ নিজৰ সৰু ভাইটি বুলি কৈছোঁ। আৰু আপোনালোকে অলপ দোৱা কৰিব যাতে ৰিজাল্টটো তাৰ ভালেই হয়। আৰু তোমাৰ অহাকালি যিটো এক্সাম আছে, তোমাৰ কেনেকুৱা লাগি আছে? তুমি পৰীক্ষাটো দিবা যিহেতু, কেনেকুৱা ফিলিংছ হৈ আছে? যেনেকুৱা ভালেই লাগি আছে, বা ভালেই লাগি আছে চাগে ন? হয়, ভালকৈ পঢ়িবা। পঢ়া পাতিৰ পিছত কেনেকুৱা চলিছে? ভালেই চলিছে ন? ঠিকে আছে, ইমান আৰু ভয় কৰিব লগা নাই। আৰু ইমান অসুবিধা নহ'ব চাগে। ভালকৈ পঢ়ি থাকা আৰু ভালকৈ এক্সাম দিবা। আৰু তোমাৰ কাৰণে আমি এটা সৰু গিফ্ট লৈ আহিছোঁ। শ্বৰীফ, গিফ্টটো দিয়াচোন। আমি বেলেগতকৈ বেলেগ অলপ এটা গিফ্ট আনিছোঁ। দিয়া, আমি এটা তোমাৰ কাৰণে গিফ্ট আনিছোঁ। সকলো মানুহতে অকল কলমে দিয়ে। আমি ভাবিছোঁ অলপ বেলেগ কিবা দিব পৰা যায় যদি, সেইকাৰণে তোমাৰ কাৰণে লৈছোঁ। একদম কম মূল্যত, আৰু সিমান মূল্যত আনিব পৰা নাই। আৰু
ভালকৈ পৰীক্ষা দিবা আৰু সেইটো কাৰণে থাকা তেনেহ'লে গাইজ ফাইনেলি আমি আৰু এটা সৰু বাইদেউৰ ওচৰত আহিছোঁ মানে অহাকালি এক্সাম আছে এই আৰু অলপ পঢ়ি আছোঁ তথাপিও অলপ মানে সময় লৈছোঁ তাৰ পৰা তুমি যে অহাকালি পৰীক্ষাটো দিবা তোমাৰ কেনেকুৱা লাগি আছে মই তাৰমানে পৰীক্ষা এতিয়া গিলি দিয়া নাই সেইকাৰণে মোৰ অলপ ভালো লাগি আছে অলপ কেতিয়াবা বেয়াও লাগি আছে নাই মানে ভয় কৰিব লগা একো নাই মানে তাতে বহুত মানে সহজ আৰু মানুহে যিমান কয় যে সিমান নহয় আৰু একো ভয় নকৰিবা পূৰা ধুম পূৰা লিখি থাকিবা সেইটোৱে আৰু সিমান সময়ত তোমাৰ কষ্টত নলওঁ আৰু তোমাৰ কাৰণে আমি এটা সৰু এটা গিফ্ট আনিছোঁ শ্বৰীফে গিফ্টটো দিব তোমাক এতিয়া গিফ্টটো দিয়াচোন আমি এটা তোমাৰ কাৰণে একদম সৰু এটা গিফ্ট আনিছোঁ মানে সিমান এটা মূল্যৱান গিফ্ট নহয় তথাপিও আৰু কম দামী অলপ গিফ্ট আনিছোঁ বেয়া নাপাবা এতিয়া পঢ়ি থাকোঁ আমি এতিয়া যাওঁ নাকি